নমস্কাৰ। কেউ দিশে সৃষ্টিৰ পাতনি মেলি আকৌ আহিল আমাৰ হেঁপাহৰ বাসৰুৱা বহাগ। যাৰ পৰশত প্ৰাণ পাই উঠলি উঠে প্ৰকৃতি, গছৰ ডালত ওলমি থকা কপৌ ফুলবোৰে হাত বাউলি ৰিঙিয়াই মাতে। তাঁতশালত শিপিনীয়ে সপোন ৰচে, নাহৰ আৰু মদাৰৰ ৰাঙলী ৰূপে মতলীয়া কৰে। ছটৰ শেষত শিলডল ভাঙি বৰদৈচিলাও মাকৰ ঘৰলৈ যায় আৰু কলিৰ সুৱদি সুৰীয়া অমিয়া মাতে প্ৰতিজন অসমীয়াৰ হৃদয় বিনাৰত কুৰুকি কুৰুকি খলকনি তোলে। এনেকৈয়ে আমাৰ মাজলৈ বহাগৰ আগমন ঘটে। অসমৰ জাতীয় জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত উৎসৱ বহাগ বিহু। প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু বাপতি সাহোন ৰঙালী বিহু। উখল মাখল সকলোৰে মনবোৰ উলাহেৰে নাচে। ঢোল আৰু পেঁপাৰ মাতত ৰজনজনাই কেউলি। গৰু বিহুৰ দিনা গৰুক ন পঘাৰে বান্ধি গৃহস্থৰ কুশল কামনা কৰি ঘৰে ঘৰে গৈ গাঁৱৰ চেমনীয়াহঁতে গৃহস্থৰ কুশল কামনা কৰি হুঁচৰি জোৰে। এতিয়া পিছে নাই সেই আগৰ উদ্যমতা। সেমেকা মনেৰে ৰঙালী আদৰা হৈছে। নাই কোনো ঢোলৰ মাত, নাই কোনো পেঁপাৰ মাত। এইহেন বহাগৰ বেলিকা, চৌপাশে কেৱল নিৰ্জনতা আৰু মৌনতা।
ভয়াৱহ মহামাৰীৰ কবলৰ পৰা ৰক্ষা পাবৰ হেতু গৃহবন্দীত্বৰ জীৱন স্বীকাৰ কৰিছে সকলোৱে। আজি গৃহবন্দী সকলো। সেয়েহে অনুষ্টুপীয়াকৈয়ে পালন কৰা হ'ল পৰম্পৰা। গছৰ কপৌফুল গছতে মৰহিল। নাচনীৰ বিহু সাজযোৰ ভাজ কৰাতেই থাকিল। দোষী দোষী মনেৰে বহাগী বিদায় জনালো। হেৰৌ বহাগ, তই আকৌ আহিবি। তোৰ আগমনত পুনৰ প্ৰাণ পাব সকলোৱে। গছত ফুলিব ফুল, ঢোলৰ চেৱত নাচনীৰ লাহি কঁকাল ঘূৰিব। নেঘেৰি সোপাত কপৌ ফুলে মিচিকিয়াব। এইবাৰ উকা হৈয়ে যা, অহাবাৰ আকৌ আহিবি এবুকু মাদকতা লৈ। হিয়াৰ নঙলা মুখত বাট চাই ৰম তোৰ বাবে। তাঁতশালত আধা বোৱা বিহুৱানখন চেনেহেৰে যতনাই ৰাখিম। নীৰৱে চুবি থকা ঢেঁকীৰ মাতত কঁপি উঠিব চুবুৰী। মাথো তই নিৰাশ নকৰি আকৌ আহিবি এযোৰ ন বসন পৰিধান কৰি। বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা গণ জীৱনৰ ৰেখা।